Hello everyone, আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। এয়া কি লৈছো নিশ্চয় দেখিছে। এয়া লৈছো মই কিচমিচ, এলমন্ড আৰু খেজুৰ আৰু 2 কাপ গাখীৰ। আমি নিজৰ শৰীৰটো সদায় নিজে যত্ন কৰিব লাগিব নহয় জানো। কোনোবাইতো আমাক এখিনি খাওক এখিনি লও এনেকে কৈ থাকিব নোৱাৰে সকলো সময়তে হয়নে নাই। গতিকে আমি নিজৰ বাবে নিজে কষ্ট কৰিব লাগিব। এয়া মই কি কৰিছো জানেনে, গোটেইখিনি বস্তু ৰেডি কৰি গ্ৰাইণ্ডাৰত পেষ্ট কৰাৰ বাবে ৰেডি কৰি আছো। খেজুৰখিনি গুটিটো ওলাই লৈছো, ইফালে গাখীৰ দিছো, খেজুৰ নিশ্চয় দেখিছে আৰু মোৰ পেষ্ট কৰা হৈ গ'ল। ইয়াতে এখাৰ কথা কও, আমাৰ ভাল পোৱাৰ কথা। যথেষ্ট তেখেতৰ মোৰ প্ৰতি ভাল পোৱা, কিয়নো এইখিনি বস্তু তেখেতৰ মতেহে হয়। আচলতে মই খুবেই অন কামত ব্যস্ত হৈ থকাৰ বাবে এইবিলাকত কেয়াৰ কম থাকে। সো মিষ্টাৰে কিন্তু বাৰেবতীয়ে প্ৰেছাৰ দিয়ে। সো তেওঁৰ প্ৰেছাৰত মই কৰিবলগীয়া হয়। খুবেই ভাল পাওঁ তেওঁৰ এইখিনি ভাল পোৱা, কিয়নো হাজবেণ্ডে ৱাইফক ভাল পাওঁ বুলি কৈ থাকিব নালাগে বা আই লাভ ইউ বুলি কৈ থাকিব নালাগে। যিখিনি তেওঁ মনে মনে বা ইনডাইৰেক্টলি কেয়াৰ লয় খুবেই ভাল লাগে। যি খাব বিচাৰো, যি ফুৰিব বিচাৰো, তেখেতৰ যেন মূৰত কামুৰি থাকে দিয়াৰ বাবে, খোৱাৰ বাবে, কৰাৰ বাবে। কিবা এটা যেন মই কৈছো দিব পাৰিলে বা লৈ যাব পাৰিলে তেখেতে যেন বহুত হেপি হৈ থাকে। যেন হওক খোৱা লোৱা হৈ গ'ল। আৰু ইফালে মোৰ আজি শাক খাবলৈ মন গৈ আছিলে, কিয়নো মাছ মাংসত কেতিয়াবা ভৰপূৰ ভৰি থকা হয়। গতিকে কৰ্মতে কাম হ'ল। আকৌ যাই পাইছো কি জানেনে, ঘৰৰ সন্মুখতে এজন বেপাৰীয়ে শাক পাচলি কিছুমান বিকিবলৈ আনে। সো মই ভাল শাকে পাইছো, ভাল পাওঁ। এয়া হৈছে মেথি শাক, আপোনালোকেও খাব। যিকি নহওক বাৰু ভিডিঅ'টোলৈ আকৌ আগবাঢ়ো। এয়া কি দেখাইছো নিশ্চয় গম পাইছে, মই ব্ৰেকফাষ্টৰ বাবে আজি পিঠা অকণমান বনাবলৈ ৰেডি কৰি আছো। সদায় বেলেগ বেলেগ খাব পাৰিলে যেন খুবেই ভাল লাগে হয়নে নাই, বা ঘৰতো সকলোকে বেলেগ বেলেগ খাব পাৰিলে খুবেই ভাল লাগে। সকলোৰে অলপ আইটেমবিলাক বেলেগ বেলেগ নিশ্চয় থাকেই মনত। সো আজি পিঠা বনোৱাৰ বাবে ৰেডি কৰি আছো। এয়া মই গুড় লৈছো আৰু ইফালে চাউলৰ গুড়ি বহুত বেছি লোৱা নাই। বহুত বেছি বনাই থাকিবলৈ জানো সময় নাথাকে, কিয়নো ৰাতিপুৱাৰ কাম কাজখিনি অকণমান দেৰিয়ে হয়, বহুত বেছি ঠাণ্ডা হয়। আৰু ইফালে দুপৰীয়াৰ বাবে যা যোগাৰ কৰিবলগীয়া হৈ যায় আৰু ইত্যাদি কামো থাকে। সো যিকি নহওক এয়া গুড়খিনি ভালদৰে পানীত মিহলাই লৈছিলোঁ। ইফালে ভালদৰে এবাৰ চাউলৰ গুড়িত ভালদৰে মিহলি কৰি লৈ লৈছোঁ। এতিয়া যিকি নহওক পিঠাখিনি বনাওঁ আৰু আমি আটাইয়ে খাওঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই যাব। মই পিঠা বনোৱা ভিডিঅ'খিনি কমপ্লিট কৰিব নোৱাৰিলোঁ, কিয়নো দাদা আৰু মিষ্টাৰৰ লগত বহুত কেইজন আলহী আহি ওলালে। সো দৌৰা দৌৰি মই পিঠাখিনি বনাই চাহ পানী ৰেডি কৰি দিবলগীয়া হ'ল। সো ভিডিঅ' কৰিবলৈ নহ'ল। আৰু ইফালে কি হ'ল, মিষ্টাৰক কোনোবাই ফোন কৰিলে আৰু আমাৰ দুয়োজনে যাবলগীয়া হ'ল বজাৰলৈ, কিয়নো কিবা বেংকত বিশেষ কাম আছে। সো দৌৰা দৌৰি গোটেই কাম বন ৰেডি কৰি এয়া আমি বজাৰলৈ গ'লোঁ, কিয়নো বেংকত বহুত বিশেষ তেখেতৰ কাম আছিলে। সো কামখিনি হ'ল। তাৰপিছতে মই আকৌ কৈ আছোঁ আহিছোঁ যাতে কিছু ঘৰুৱা বজাৰো কৰি লৈ যাওঁ, আৰু কোৱা মতে হ'ল। তেখেতে কৈছে লোৱা, তোমাৰ যিমান যি লাগে গোটেইখিনি আজি লৈ লোৱা। Gonna take it slow. When I'm loving you. Gonna take it slow. When I'm loving you.
যিমান যি নহওক ছোৱালী মানুহ ন কিবা নহয় কিবা এটা ল'বলৈ চাবলৈ খুবেই যেন হেঁপাহ চাৰিওফালে যেন এপাক ভালদৰে চাই যাম কিবা ল'ম চাম সেইটো পিছত চব ভালদৰে গোটেইখিনি চাই লোৱা বা দেখা এটা বহুতখিনি হেঁপাহ থাকে হয়নে নাই কিজানি আনৰ নহয় কিন্তু মই জানাত গোটেই আধা ছোৱালীৰে হয় নেকি কিয়নো লোৱাটো জানো পিছৰ কথা চাবলৈ যেন খুব মন যায় চ' এয়া ধুনীয়া বেগৰ কালেকশ্যন আছিলে বহুত বেছি ভাল হয় আপোনালোকে কোনোবাই আমাৰ এই চাপৰত এম বজাৰত কোনোবাই যদি অহা নাই নিশ্চয় ভিজিট কৰিব খুবেই ভাল ভাল বস্তু ইয়াতে আছে এখন দোকানত সোমালে গোটেই যেন আমি লৈ যাবই পাৰিম গোটেইখিনি বস্তুৱে পোৱা যায় জীৱনৰ উদ্দেশ্য নহয় ন কেৱল ধন সংগ্ৰহ কৰাই কিয়নো কেতিয়াবা দুয়োজনে ভাল আনন্দদায়ক মধুময় জীৱন এটা লাভ কৰি আগুৱাই যোৱাটোৱে হৈছে মেইন ভালপোৱা বা সঁচা ভালপোৱা ইজনে আনজনক ভালদৰে বুজি পোৱাটোৱে হৈছে সঁচা ভালপোৱা এয়ে ভালপোৱা হয়নে নহয় মোৰ মতে হয় দেই ইজনে আনজনক ভালদৰে বুজি লৈ আগুৱাই যোৱাটোৱে হৈছে সঁচা ভালপোৱা গতিকে ভিডিঅ'টো চাই কেনে লাগিছে নিশ্চয় কমেণ্টত জনাব ইফালে গোটেইখিনি আমাৰ বজাৰ কৰা হ'ল আৰু শেষত মানুহজনে কৈ আছে মোৰ ফ্ৰেণ্ডৰ দোকানত নগ'লে জানো নহ'ব তেখেতে বেয়া পাব আৰু তেওঁৰ দোকানতো গ'লোঁ আৰু মানুহজনে গ'ল মানে কিবা এটা লৈ ল'বই লাগিব কিয়নো বেয়াও পায় ন কেতিয়াবা নল'লে আৰু চিম্পলি তেখেতে এটা ঘৰত পিন্ধাৰ বাবে লৈ আহিলে এয়া ফাইনেলি ঘৰ আহি পাইছোঁ আৰু তেখেতে নজনাকৈ মই ভিডিঅ'বোৰ কৰিছোঁ কাপোৰযোৰ কেনে লাগিছে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব